পূব কামৰূপ বনাঞ্চলত চলিছে এতিয়া ব্যাপক বনধ্বংস আৰু এই বনধ্বংসৰ নেতৃত্বত আছে ইষ্ট কামৰূপ বন সংমণ্ডলৰ DFO ভাস্কৰ ডেকা নিজেই। আজি বিগত 2-3 মাহৰ পূৰ্বৰ পৰা কাৱাচিং, ৰাণী আৰু জৰাহালত ব্যাপক বনধ্বংস হোৱাৰ খবৰ ৰাইজে বন বিভাগক জনাইছিল। তাৰ পিছত কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নগ'ল, যাৰ পৰিণতিত সংবাদ মাধ্যমত এই খবৰটো বিয়পোৱাৰ পিছত বনমন্ত্ৰীয়ে এটা তদন্ত ঘোষণা কৰিছিল আৰু এই তদন্তটো ইষ্ট কামৰূপ বন সংমণ্ডলৰ DFO ভাস্কৰ ডেকাই নিজে কৰিছিল। তেওঁৰ অধীনৰ 2জন SAFৰ হতুৱাই আৰু য'ত শ গছৰ কাটি তহিলং কৰিছে বন চৰাং ব্যৱসায়ীয়ে, সেই ব্যাপক বনধ্বংসৰ বিপৰীতে তেওঁ মাত্ৰ দেখুৱাই 12ডাল গছৰ মূৰা। ইয়াৰ মানে কি? এই সম্পৰ্কত আমি যেতিয়া বিভাগীয় কৰ্তৃপক্ষৰ লগত কথাটো জনাব খুজিছিলোঁ, তেতিয়া আমাক ভাস্কৰ ডেকাই জনাইছিল আমি মাত্ৰ 12টা মূৰাহে বনাঞ্চলত গৈ দেখা পালোঁ। তাৰ বিপৰীতে আমি কওঁ জৰাহাল আৰু কাৱাচিঙত শাল চেগুন প্ৰায় শ শাল চেগুনৰ মূৰা আজিও পৰি আছে। এতিয়াও ব্যাপক ৰূপত সংঘটিত হৈ আছে আজি প্ৰতিদিনে কাৱাচিং বনাঞ্চলত চেগুন গছৰ ধ্বংসযজ্ঞ। ইয়াৰ পিছতো বন আধিকাৰী বিষয়াগৰাকীয়ে কিয় থাকিব খোজা হৈছে ইয়াত আৰু বুজিবৰ আমাৰ বাকী নাই। বন ধ্বংস হোৱা নাই বুলি ৰিপৰ্ট দিয়া মানে কি? তাৰমানে চৰাং ব্যৱসায়ীৰ লগত তেখেতসকলৰ সম্পৰ্ক আছে, সেইকাৰণে এইটো ঢাকিব খোজা হৈছে। সেয়ে বনমন্ত্ৰীয়ে এইসকল বন বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু ৰাণী বনাঞ্চলত ইষ্ট কামৰূপ বনাঞ্চলত যি ধ্বংসযজ্ঞ চলি আছে সেইটো ৰোধ কৰাৰ বাবে চোৰৰ ৰূপী এইসকল বনৰক্ষীক যদি দায়িত্ব দিয়া হয়, বনাঞ্চল নাথাকিব। সেয়ে বনমন্ত্ৰীক আমি দাবী জনাওঁ, শীঘ্ৰেই এক উপযুক্ত তদন্ত কৰক, কম্বিং অপাৰেশ্যন দিয়ক। আমি আশা কৰিম যে 2খন বনাঞ্চলতে কাৱাচিং আৰু জৰাহালতে 5-6 শালৰ চেগুনৰ মূৰা আজিও দেখা পাব। এই সাহস, এই চেলেঞ্জ বনমন্ত্ৰীক গ্ৰহণ কৰক।